खुलुमबाय स्टुडिय'आव आं उदांस्रि मोसाहारि केरियार काउन्सिलिं हाबाफारि लादों बिटिआर सरकारा ओनसोलाव बेकार लाइमोनफोरनि जेंनाखौ फोजोबनाय आरो लाइमोनफोरनि थाखाय खाबुफोरखौ बांहोनाय बेनि अनगायैबो बिटिआरनि लाइमोनफोरखौ नांगौबायदि रोंगौथि गियान आरो जाफुंसार जिउ राहा दानो आरो ओनसोलनि रांखान्थियारि जौगानायाव बिहोमा होनो गोहो होनाय एंटरप्रेन्योरशिप डेभेलपमेंट मिशन আছে তাৰ উদ্যোগত আমাৰ মূলতে কেৰিয়াৰ সজাগতা সভা এখন আমি আয়োজন কৰিছোঁ কোকৰাঝাৰ গাৰ্লছ কলেজত আৰু ইয়াতে কোকৰাঝাৰ গাৰ্লছ কলেজৰ উপৰিও বিভিন্ন কলেজৰ কোকৰাঝাৰ আমাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে আমাৰ মূল উদ্দেশ্য হৈছে যে ধৰক এতিয়া যেহেতু তেওঁলোকে ষষ্ঠ স্মানিকত আছে বা 6 সেমিষ্টাৰত আছে আৰু আমাৰ 2nd সেমিষ্টাৰ বা 4th সেমিষ্টাৰ ষ্টুডেণ্ট আমাৰ আহিছে তেওঁলোকে ইয়াৰ পিছত পৰৱৰ্তী সময়ত কেনেধৰণৰ উচ্চ শিক্ষাত যাব পাৰে নিজৰ কেৰিয়াৰৰ প্ৰতি কেনেধৰণে পৰিকল্পনা কৰিব সঠিক তথ্যসমূহ ক'ত পাব পাৰে বা বিভিন্ন জলপানী বৃত্তি ক'ত পায় এইবোৰৰ তথ্য আমি তেওঁলোক দিবৰ কাৰণে এনেকুৱা এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু ইয়াত আমাৰ কাৰণে আমি সুখী যে আমাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তথা চিট ডিপাৰ্টমেণ্টৰ আমাৰ এক্সিকিউটিভ কাৰ্যবাহী সদস্য শ্ৰীযুত উলচন হাজদা তেওঁলোকৰ নেতৃত্বত আৰু গাইডেঞ্চত আজি আমি সুন্দৰভাৱে এনেকুৱা এটা কেৰিয়াৰৰ এটা সজাগতা সভা কৰিব পাৰিছোঁ আকৌ কৈছোঁ মূল উদ্দেশ্য যে আমাৰ যিসকল বিটিআৰ ধৰক বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আছে পৰৱৰ্তী সময়ত যে তেওঁলোকে হাবাথুৰি নাখায় আৰু ধৰক উচ্চ শিক্ষাত সঠিকভাৱে নামভৰ্তি কৰিব পাৰে বা নামভৰ্তি কৰিব নোৱাৰিলে ধৰক কোনোবাই উদ্যমিতা হিচাপে এণ্টাৰপ্ৰিনাৰশ্বিপৰ ফালে সেইটো নোৱাৰিলে ধৰক কোনোবাই দক্ষতা বিকাশৰ জৰিয়তে স্কিল ট্ৰেইনিঙৰ জৰিয়তে মুঠতে আমাৰ উদ্দেশ্য ইয়াৰে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে জীৱনত বিফল নহয় তেওঁলোকে যাতে কিবা এটা কাম কৰি চৰকাৰী চাকৰি হওক বেচৰকাৰী হওক বা ব্যৱসায় হওক আমি এই দিহা পৰামৰ্শ দিবৰ কাৰণে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত আমি সেইটো পিছত কৰিম কিন্তু মূলতে আমি ছাত্ৰ ছাত্ৰীসকলক এটা বস্তু আমি জনাব বিচাৰিছোঁ যে আজি কৃত্ৰিম বুদ্ধিমত্তা যিটো আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কওঁ ইয়াৰ ফলত বিভিন্ন চাকৰিৰ কাৰণে এটা প্ৰত্যাহ্বান আহিছে আমাৰ উদ্দেশ্য যে বৰ্তমান সময়ত ধৰক আগতে আমি কি পঢ়িছিলোঁ 10 বছৰ আগত বা 20 বছৰ আগত বেলেগ কথা বৰ্তমান প্ৰযুক্তিবিদ্যাৰ লগত বা টেকন'লজিৰ লগত আমি আগুৱাই যাব লাগিব আৰু এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি নুই কৰিব নোৱাৰোঁ গতিকে আমি তেওঁলোকৰ মাজত এটা সচেতনতা বৃদ্ধি কৰিব চেষ্টা কৰিছোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হওক বা মেচিন লাৰ্ণিং যিবোৰ থাকে তাৰ লগতে আমি একেলগে কেনেধৰণে নিজকে এতিয়াৰ পৰা 21st century স্কিলছবিলাক লৈ কেনেদৰে আগুৱাই যাব পাৰোঁ এইটোৰ বাবে আমি তেওঁলোকৰ মাজত এটা সচেতনতা বৃদ্ধি কৰি আছোঁ